তো গাইস তো আপনালোকে আহি যাক মানে আম চাটনি খাবা কাৰণে বুঝছি না ও বুঝি পাইছি না নাই আর চাই থাকলে নহব তো এটা মান লাইক করে দিব আর চ্যানেলটো সাবস্ক্রাইব করে দিব কি নিশ্চয় মানুষগুলা চাই থাকে 1K করে দি নাকি 1K করে দিও কমসে কম ইমান কষ্ট কৰি ইমান মানে কিবা কৰি ভিডিও গিলা বনাই থাকো আপোনালোকে সাবস্ক্রাইবটো কিয় নকৰে কওকচোন বাৰু হা কম কষ্ট হয় নেকি আমাৰ কওকচোন ঐ কৰবা দিছুন আৰু তাকেতো আম হেৰি কৰাটো কম কষ্ট আম কোৱাত কষ্ট নহয় এখন এই সাবস্ক্রাইব কৰি দি সবে সাবস্ক্রাইব কৰি ঘণ্টা পইচা নালাগে নহয় সাবস্ক্রাইব কৰি দি না তো বন্ধুসকল আপোনালোকে থাম্বনেল আৰু টাইটেল চাই নিশ্চয় গম পাইছে আজি তাৰমানে কিহৰ ভিডিঅ' তো আজি ভিডিঅ' বনাম তাৰমানে আম খাম আম চাটনি খাম তো আম চাটনি খাম এতিয়া আম পাৰিব গৈ আছোঁ দেখা পাইছে ইবাৰ ফাৰ্ষ্ট লাগিছে এই আম গছৰ আম তো এই আম এতিয়া পাৰিম তো কেনেকুৱা টেষ্ট তো আপোনালোকক জনাম কাৰণে গছত উঠিছে দেখা পাইছে আম পাৰিবৰ কাৰণে গছত উঠিছে তো এইটো আম আহি গ'ল ফাইনেলি মোৰ হাতত তো পুৰা আমি নদীৰ পাৰত আহি পালোঁ মানে আম চাটনি খাবৰ কাৰণে আৰু এই বেলদুৱাই হিৰক আহি পালে তো আম চাটনি আম খাম তো পুৰা পুৰা ঝাক্কা যাব আজিৰ আমটো অলপমান বেলেগতকৈ বেলেগ বনাম তাৰমানে চবেতো চব মানে অলপমান বেলেগতকৈ বেলেগ বনাম বুলি ভাবি আছোঁ এই আম চাটনিটো আৰু এই নদীৰ মাজত আৰু এইটো এটা আহি আছে মানে কলপাত চলপাত চব লৈ আহি আছে দেখা পাইছে চব তাৰমানে আমি ৰেডি তাৰমানে এতিয়া মানে মুকল ঠাইত খাম মানে কোনো যাতে আহি আমাক দিগদাৰ কৰিব নোৱাৰে একদম মজাকৈ খাম তো আপোনালোকে চাই থাকক আমি পুৰা বাস্কেটত ভৰ্তি কৰি লৈ আহিছোঁ আম চাম কিবা কিবি লৈ আহিছোঁ এতিয়া কাটিম আপোনালোকে চাই থাকক তো দেখা পাইছে বন্ধুসকল তো আম পাঁচটা ভেলদুৱাই চেলাই আছে এটা তো আৰু এয়া মেচিন চেচিন সম্পূৰ্ণ অনা হৈছে আৰু এইটো হ'ল আমাৰ মেইন হেৰি বেহাৰ আছে আৰু জলকীয়া আছে তাৰমানে কি কয় এইটো শিলপতা পটা শিল তো তাতে পিচি অনা হৈছে এইটো তো আৰু মেচিন চেচিন চব অনা হৈছে আৰু দেখা পাইছে নদীৰ মাজত আছে আমি তিনিজন মানুহ পাঁচটা আম দেখা পাইছে আৰু এই নদীৰ মাজত দেখা পাইছে কোনো নাই ইমান দূৰ মানে মানুহে নাই তো আমি একলাই একদম বম হ'ব আৰু যিহেতু আমাৰ পানী চানী নাই নদীতে দুনিয়াৰ পানী আছে নদীৰ পানীয়ে খাব লাগিব তো বেলটো ঘৰত কি কৰি আছিলি ঘুমাই আছিলোঁ ফোন কৰাৰ লগে লগে তাৰমানে আমৰ কথা শুনা পাই পুৰা দৌৰি আহিছে নেকি মই আম বহুত ভাল পাওঁ ঠাণ্ডা বতৰ হ'লে আম খাব আহিছোঁ তাকে আৰু তই কি আম খাবি না নাই খাবি না আৰু গাইজ ইয়ে গছৰ ওপৰত উঠি পেলাই পাৰি আনিছিল মানে আম চামবিলাক পুৰা ধুই লৈ আছোঁ ঐ হ ভাই জানাই তো এয়া আমাৰ দীপ ভাই তো গাইজ তো আম চাম ধুই আনি এতিয়া ৰুকাত লাগি গৈছোঁ মেচিনত কাটি আছোঁ নদীৰ পাৰত মানে আমি অকলে আছোঁ আমি তিনিজনে আছোঁ আৰু কোনো নাই তো আহিব পাৰে বেছি হ'বই আমাৰ পাঁচটা আম আমাৰ বেছি হৈ যাব তো গাইস তো আপনালোকে আহি যাক মানে আম চাটনি খাবা কাৰণে বুঝছি না ও বুঝি পাইছি না নাই আর চাই থাকলে নহব তো এটা মান লাইক করে দিব আর চ্যানেলটো সাবস্ক্রাইব করে দিব কি নিশ্চয় মানুষগুলা চাই থাকে 1K করে দি নাকি 1K করে দিও কমসে কম ইমান কষ্ট কৰি ইমান মানে কিবা কৰি ভিডিও গিলা বনাই থাকো আপোনালোকে সাবস্ক্রাইবটো কিয় নকৰে কওকচোন বাৰু হা কম কষ্ট হয় নেকি আমাৰ কওকচোন ঐ কৰবা দিছুন আৰু তাকেতো আম হেৰি কৰাটো কম কষ্ট নেকি সত্যি আম কোৱাত কষ্ট নহয় এখন এই সাবস্ক্রাইব কৰি সবে সাবস্ক্রাইব কৰি ঘণ্টা পইচা নালাগে নহয় সাবস্ক্রাইব কৰি দি না गाइस आप लोग सब लोग आ जाइए आम चटनी अल्प अल्प खाएंगे और एक साथ में घर में जाएंगे देखता है आगे नहीं होने से टेबलेट आन देंगे आगे नहीं होने से डॉक्टर के पास जाएंगे और टेबलेट थोड़ा थोड़ा देंगे एक टुकड़ा देंगे टेबलेट फालो हो जाएंगे बुझे ये भांगा फूटा हिंदी है हम लोगों का भांगा फूटा हिंदी हम लोग इतना हिंदी नहीं जानते हैं लेकिन इंटरटेनमेंट करने के लिए थोड़ा थोड़ा बोलता है
গাইস তো আমি ইয়াতে পুরা মিক্সিং করে দিলুং মানে বস্তু সব দি দিলু নিমখ চিমখ সব দি দিলো তো আপোনালোক আহি যাক আৰু খাই যাক ও ভাই কেইসা লাগেগা রে বাবা কেইসা লাগেগা আৰু কোনে কোনে খোৱা নাই এতিয়ালৈকে আম চাটনি খাই লওক মানে ঘৰত দেই নিজৰ ঘৰৰ নিজৰ ঘৰত খাক আৰু যদি ওচৰত কোনোবাই থাকে তো আহি যাক ও ভাই মাৰো মুझे मारो जल्दी आ जाओ भाई कैसा लग रहा है रख জ্বালা চালা নিমখ চিমখ হ'ল না নাই অলপমান টেষ্ট কৰি চাং না মস্তি লাগছে মস্তি একদম বঢ়িয়া বনাইছে নিমখটো অলপমান কম হৈছে একদম বিৰাট জানাই সব বস্তু বনাব জানাই অলপ নিমখ দি দেং এই আৰু নেটবি নিমখ অলপমান দি দেং টেষ্টি হ'ব বেছি নিমখ দিলে বেয়া হ'ব তো নিমখ বেছি হ'লেও ক'বা নোৱাৰিম না তো গাইছ ইয়াক বোলে মানে এই টিফিনটোত লাগে তাৰমানে ই এনেকৈ নাখায় তো আমি দুইজনে তাৰমানে কলপাততে খোৱা আৰম্ভ কৰিম আৰু ই টিফিন বাটিত খাব তো দি কেনে লাগছি একদম বঢ়িয়া টেঙা লাগছে কেনে মজা এই তহঁতে চাই আছা ঘণ্টা লোভ লাগব পাৰি ঐ অলপ পেলাই ধৰ ঐ এয়া আমাৰ ছাবস্ক্ৰাইবাৰ বন্ধুসকলৰ কাৰণে বহুত ভাল লাগছে বহুত বেছি ভাল লাগছে তো গাইছ দেখা পাইছে খাওঁতে আমাৰ আম মোটামুটি শেষে মানে দুইজন কি টেঙা মিঠাই খাই গ'ল অলপমান ঝোলটো আছে ঝোলটো এতিয়া মই পি খাব লাগিব বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানখিনি আছিল সৰু সৰু ভিডিঅ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলত নতুন আহিছে ভাই কৈ দিয়ে ছাবস্ক্ৰাইব কৰিব আৰু ঘণ্টাটো ট্ৰাংকে বজাই দিব চাব আৰু ঘণ্টাটো নাভাঙে যাতে মোবাইল নাভাঙে যাতে মোবাইলে যাতে নাভাঙে তো আজিৰ কাৰণে বাই বাই তো ছাবস্ক্ৰাইবটো কৰি দিব বাই বাই কৈ দি মজা লাগছি না ফালি দিছে